हेलो व्यूअर्स वेलकम बैक टू माय चैनल। आज मैं आपनालोকৰ লগতে খুবেই ধুনীয়া হ্যান্ডবেগ এটা শেয়ার কৰিবলৈ লৈছো যেটো অতি সহজতে আপোনালোকে ঘৰতে বনাই ল'ব পাৰিব। এতিয়া অলপো পলম নকৰাকৈ বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। মই আজি বেগটোৰ কাৰণে মিটাৰ ফেব্ৰিক লৈছো। ইয়াত মই পেস্টিং বুকৰম ইস্ত্ৰি সহায়ৰে পেস্ট কৰি লৈছো। ইয়াত মই তিনটা কাপোৰ ৰাখিছো। এটা পেস্টিং বুকৰম আছে আৰু দুটা মিটাৰ কাপোৰ আছে। ইয়াৰ লেন্থটো মই 30 ইঞ্চ ৰাখিছো আৰু ওয়েটটো আপোনাৰ 18 ইঞ্চ ৰাখিছো। আৰু ইয়াৰ ষ্ট্ৰিপটো বনাবৰ কাৰণে মই হোৱাইট কালাৰ কাপোৰ লৈছো। হোৱাইট কালাৰ কম্বিনেশ্যনটো ভাল লাগিব আৰু ইয়াৰ ওপেন সাইডে আমি হোৱাইট কালাৰ পাটি এটা লগাম, যেটো কাৰণে মই কাটি লৈছো গুটেইকিটা। আৰু মই ইয়াত অলপ ধুনীয়া লুক দিবৰ কাৰণে হোৱাইট কালাৰ এংকৰ গুলিৰে অলপ ডিজাইন কৰি লৈছো। এনেকৈ ষ্ট্ৰেটকৈ চিলাই লৈছো। এংকৰ গুলিটো চিলাইটো ডাঠ হয়, সেইটো কাৰণে দেখিবলৈ ধুনীয়া লাগে আৰু ষ্টেণ্ডাৰ্ড লুক এটা আহিব। সেইটো কাৰণে এনেকৈ গুলিটো দি পিনি মই চিলাই ল'লো এনেদৰে। ইয়াৰ এতিয়া ওপেন সাইড কিটাত আমি ষ্ট্ৰিপ লগাম। মই ইয়াৰ বেক সাইডৰ পৰাই লগাইছো। লগাই লৈ পিনি ইয়াক ধুনীয়াকৈ চিলাই লৈ ওপৰলৈ ফোল্ড কৰি লৈ পিনি চিলাই ল'ম। এইটো এনেদৰে ফোল্ড কৰি চিলাই ল'ব লাগিব। একেটা প্ৰচেছতে আমি আনটো সাইডেও কাপোৰটো লগাই ল'ম ধুনীয়াকৈ। মোৰ দুটা সাইডে কাপোৰ লগোৱা হৈ গ'ল, ইয়া দেখিছে। এতিয়া আমি এই কাপোৰডোখৰ ধুনীয়াকৈ দুভাজ কৰি লৈ পিনি ইয়াত বন্ধ সাইডে আমি কাটিং কৰিম। এনেকৈ 3 ইঞ্চ লৈ লৈছো কাটিং কৰিবলৈ, যাতে বেগটো একদম দোকানৰ নিচিনা লুক আহিব। এইটো মই এতিয়া ধুনীয়াকৈ কাটি লৈছো। এনেদৰে কাটি লৈছো চিনে চিনে। হৈ গ'ল। এতিয়া আমি 3 ইঞ্চ মাৰ্ক কৰি লৈছো ওপৰৰ পৰা আৰু ধুনীয়াকৈ ষ্ট্ৰেট লাইন ড্ৰ কৰি ল'ম। সেম প্ৰচেছ আমি সাইড ফালে কৰিব লাগিব। ইয়াত আমাৰ ষ্ট্ৰিপ আহিব এটা এটা। ভাঁজটো বহিবৰ কাৰণে আমি ইয়াত চিলনি এটা মাৰি ল'ব লাগিব। এনেদৰে ধুনীয়াকৈ ভাঁজে ভাঁজে মিলাই পিনি আমি ইয়াত চিলনি কৰি ল'ম। এইটো মই চিলাই লৈছো এনেদৰে। এতিয়া আমি ইয়াৰ হেণ্ডেলটো চিলাই লৈছিলোঁ। এই হেণ্ডেলটো আমি ইয়াত ষ্টিচ কৰি ল'ম আগে। এনেদৰে মই 3 ইঞ্চত মাৰ্ক কৰি লৈছোঁ আৰু এই হেণ্ডেলটো এনেকৈ ইয়াত জইন কৰি ল'ম। এয়া দেখিছে জইন কৰি ল'লোঁ মই। এতিয়া আমি ইয়াক উল্টা সাইডে ফোল্ড কৰি লৈ পিনি ইয়াৰ এটা সাইড ধুনীয়াকৈ মিলাই লৈ চিলাই লৈছোঁ। আৰু ইয়াৰ পাৰফেক্ট ফিনিচিং আহিবৰ কাৰণে আমি এনেকৈ ইয়াতো পাটি লগাই দিম, যাতে সূতাবোৰ ওলাই নাথাকে। ধুনীয়া ফিনিচিং আহিব ইয়াত। এনেদৰে আমি চিলাই লৈছোঁ। ইয়াক আকৌ ফোল্ড কৰি পিনি ওপৰফালে চিলাই দিম। এনেদৰে চিলাই লোৱা হৈছে। আপুনি যদি মোৰ চেনেলটো নতুন হয় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। হৈ গ'ল। এতিয়া আমি যেটো 3 ইঞ্চ কাটিছিলোঁ এইটো ধুনীয়াকৈ এনেদৰে মিলাই লৈ পিনি ইয়াতো আমি চিলনি এটা লগাই ল'ম আৰু ইয়াতো আমি পটি জইন কৰি ল'ম, যাতে সূতাবোৰ ওলাই নাথাকে আৰু দেখিবলৈও বেয়া নালাগে। সেইটো কাৰণে আমি ধুনীয়াকৈ চিলাই লৈছোঁ। এইটো এনেকৈ ফোল্ড কৰি ইয়াক ভিতৰ ফালেও চিলাই ল'ম। এনেদৰে সেম প্ৰচেছত আমি আন সাইডটো চিলাই ল'ম। এইটো আমাৰ চিলাই হৈ গ'ল আৰু এইটো আমাৰ বেগ ৰেডি হৈ গ'ল। চব ইমান ধুনীয়া, অতি কম সময়তে আমি ঘৰতে খুব ধুনীয়াকৈ বেগ এটা ৰেডি কৰি ল'লোঁ। আপুনি ইয়াত
আপুনি ক'ৰবাত ফুৰিবলৈ গ'লে ওৱান ডে কাপোৰ কেৰি কৰি নিব পাৰে। যিকোনো ড্ৰেছৰ লগতে কেৰি কৰিব পৰা এটা ধুনীয়া বেগ। আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব।